জয় আই অসম ফ্ৰেণ্ড মোৰ নাম জিতুল ৰবা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আপোনালোকৰ ইউটিউব চেনেল হয়তো আপোনাৰ হেক হৈ যাব পাৰে। ফ্ৰেণ্ড বহুত ডাঙৰ ক্ৰিয়েটৰ বিলাকৰ ইউটিউব চেনেলবিলাক হেক হৈছে, আপোনালোকে নিশ্চয় শুনিছে। তো ফ্ৰেণ্ড আপোনালোকৰ ইউটিউব চেনেল কেনেকৈ হেক হ'ব পাৰে? ফ্ৰেণ্ড আপোনাৰ ইউটিউব চেনেল হেক হোৱাৰ এটাই কাৰণ আপোনালোকৰ জিমেইল আইডি পাছৱৰ্ড। আপোনালোকৰ জিমেইল আইডি পাছৱৰ্ড আপোনালোকে গুপ্ত কৰি ৰাখিব লাগিব। ফ্ৰেণ্ড আপোনালোক জিমেইল আইডি হাৰ্ডকে ৰাখিব লাগিব। ফ্ৰেণ্ড যদি আপোনাৰ জিমেইল আইডি যদি হাৰ্ডকে নাৰাখে তো ফ্ৰেণ্ড আপোনালোকৰ হয়তো ইউটিউব চেনেল হেক হৈ যাব পাৰে। ফ্ৰেণ্ড ইউটিউব চেনেল হেক হোৱাৰ আৰু বহুত কাৰণ আছে। ফ্ৰেণ্ড আপোনালোকৰ মোবাইলত কিছুমান এপছ আহে, সেই এপছবিলাকত আপোনালোকৰ মানে যেতিয়া জিমেইল আইডি সেই জিমেইল আইডিটো আপোনালোক লগ ইন কৰে। ফ্ৰেণ্ড আপুনি যেতিয়া লগ ইন কৰিব চেনেল হেক কৰাত টাইম নালাগে বা আপোনাৰ জিমেইল আইডি হেক কৰাৰ টাইম নালাগে। ফ্ৰেণ্ড আৰু এনেকুৱা ধৰণৰ আছে কিছুমান ৱেবছাইটত ফ্ৰেণ্ড আপোনালোকে এই আপোনাৰ জিমেইল আইডি বিলাক আপোনালোকে তাত লগ ইন কৰে, লগ ইন কৰাৰ ফলত আপোনালোকৰ জিমেইল আইডি হেক কৰি দিব পাৰে। জিমেইল আইডি আপোনাৰ হেক হ'লে আপোনাৰ ইউটিউব চেনেল আপোনাৰ হেক কৰি দিয়াত টাইম নালাগে। ফ্ৰেণ্ড আপোনালোকক দেখুৱাই দিছে আপোনালোকৰ জিমেইল আইডি পাছৱৰ্ড ক'ত আপোনাৰ ছেভ হৈ থাকে। প্ৰথমতে আপোনালোকে যাব ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লোৱাৰ পিছত ফ্ৰেণ্ড আপোনাৰ 3 ডট আছে, এটা 3 ডটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে তলত চাব, তলত আপোনালোকৰ তাতে পাছৱৰ্ড এটা অপশ্যন আছে, সেই পাছৱৰ্ড অপশ্যনত আপোনালোকে ক্লিক কৰিব। পাছৱৰ্ডত যেতিয়া অপশ্যন ক্লিক কৰিব তেতিয়া আপোনালোকৰ জিমেইল আইডিটো খুলি আহিব। আপোনালোকে দেখিছে স্ক্ৰীনত জিমেইল আইডি খুলি আহিব, জিমেইল আইডি বিলাক খুলি আহিব। কিছুমান আপোনালোকে জিমেইল আইডি দেখিছে, সেই জিমেইল আইডিত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ জিমেইল আইডি আৰু পাছৱৰ্ড তাতে আহি পৰিব। তেতিয়া জিমেইল আইডিৰ অলপ চাইডত চাব আপুনি, তাতে এটা মানে আইকন এটা আছে, তাতে চাব আইকন এটা আছে। সেই আইকনত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো সম্পূৰ্ণভাৱে আপোনাক দেখুৱাই দিব। আপোনাৰ জিমেইল আইডি হেক হোৱাৰ চান্স থাকে বা জিমেইল আইডি যদি আপোনাৰ হেক, যিটো নেকি জিমেইল আইডি আপোনাৰ ইউটিউব চেনেলৰ লগত ৰিলেট আছে, সেই ইউটিউব চেনেল আপোনালোকৰ হয়তো হেক কৰি দিব পাৰে আপোনাৰ হেকাৰে। আপোনাৰ যেতিয়া নেকি ইউটিউব চেনেল, সেই ইউটিউব চেনেলটো যেতিয়া নেকি জিমেইল আইডি দি আপোনাৰ ৰিলেটেড আছে, সেই জিমেইল আইডিটো আপোনালোকে এক্সট্ৰা কৰি ৰাখি দিব। সেই জিমেইল আইডি দি কোনো বা ৱেবছাইট বা কোনো এপছত বা কোনো যেন লগ ইন নকৰে। তাৰ কাৰণে মই আপোনালোকে ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে বহুত কষ্টকে এটা ইউটিউব চেনেল বনাই, এটা প্ৰথম যেতিয়া ইউটিউব আপোনাৰ চেনেল বনাব, তাৰ পৰা ভিডিঅ' শ্বুটিং কৰি, ভিডিঅ' এডিটিং কৰি আপোনাৰ যেতিয়া ইউটিউব আপলোড কৰা থাম্বনেইল বনোৱা, তাৰপিছত আপোনাৰ টাইটেল, ডিছক্ৰিপশ্যন, টেগ এই সকলোবোৰ লগা বহুত কষ্ট হয়। বহুত কষ্টকে আপোনালোকে ইউটিউব চেনেল বনায় আৰু যদি এনেকুৱাকৈ যদি হেক হৈ যাব লাগে তো ফ্ৰেণ্ড বহুত দুখৰ কথা। তো ফ্ৰেণ্ড আপোনালোকে মোৰ কথাটো আপোনালোকে ফ'ল' কৰক আৰু সাৱধান হৈ থাকক আপোনাৰ জিমেইল আইডি বা জিমেইল আইডিৰ পাছৱৰ্ড। তো ফ্ৰেণ্ড আপোনাৰ মোবাইল, আপোনাৰ যেতিয়া নেকি বেংক একাউণ্ট পৰ্যন্ত আপোনাৰ হেক হৈ যাব পাৰে। ফ্ৰেণ্ড ভিডিঅ'টো বেছি লম্বা নকৰোঁ, এইখিনিতে আমি সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব। ফ্ৰেণ্ড মোৰ চেনেলটো নতুন, আপোনালোকে জানিয়ে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে মোক ছাপোৰ্ট কৰক। ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, তাকি আমাৰ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ নটিফিকেশ্যন যেন আপোনালোকে তুৰন্ত পায়। তো ফ্ৰেণ্ড আমি এইখিনিতে বাই বাই।